নমস্কাৰ মোৰ নাম হৃবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এম ফিউজনলে আজি আকৌ এটা নতুন আৰু ইন্টাৰেষ্টিং ভিডিও লৈ আপোনালোকৰ মাজত আহিছো আচ্ছা আপোনালোক ভিডিও অসমে জানে নেকি যদি জানে প্লিজ মোক কমেন্ট সেকশন জনাব আসলে মই ভিডিও অসমে একদম নাজানো তো গটিকে চাও কিমানজন অসমে আসলে শুদ্ধ অসমে ক'ব জানে যিয়ে নহক আজি মই আপোনালোকৰ মাজত কেইটামান ইন্টাৰেষ্টিং টেক নিউজ লৈ পেলাই আহিছো যিকিটা হয়তো আপোনালোকে জানি খুবেই ভাল পাব তো আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব যদি ভাল পায় তেনহলে প্লিজ ভিডিওটো হেকলৈকে চাই থাকিব তোৰ প্ৰথম নিউজটোৱে হল আসলে গুগলৰ ফালৰ পৰা আপোনালোকে সাকি গুগলৰ যেটো পিক্সেল এক্সেল ফোন হয় এই ফোনটোৰ বিষয়ে কথা শুনিছে কাৰণ এই ফোন কিটা অলপ হাই ৰেঞ্জৰ ফোন আছিল যিকিটা আপোনালোকে কম্পেয়াৰ কৰিব পাৰে আইফোন 10 বা স্যামসাঙৰ যেটো S9 হয় S9 ৰ লগত আপুনি কম্পেয়াৰ কৰিব পাৰে তো গটিকে তেওঁলোকে এটা প্ল্যানিং কৰিছে আসলে মিড ৰেঞ্জৰ তেওঁলোকে পিক্সেল ফোন বনোৱাৰ তো গটিকে আপোনালোকে হয়তো কিছুদিনৰ পিছত আপোনালোকে মিড ৰেঞ্জৰ পিক্সেল ফোন আপোনালোকে ইন্ডিয়ান মাৰ্কেটত কিনিবৰ কাৰণে পাব খুনামতে যেটো ফোন থাকিব কোৱালকম স্ন্যাপড্ৰাগন 710 চিপছেট আপোনালোকে এই ফোনটো পাই যাব তো গটিকে বেছি দিন ওয়েট কৰিব নালাগে আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকে মিড ৰেঞ্জৰ পিক্সেল ফোন কিনিব পাৰিব আসলে এই ফোনটোৰ প্ৰাইসটো যেহেতু এতিয়ালৈকে ৰিভিল হোৱা নাই তথাপিও হয়তো আপোনালোকে এটো 25000 বা 30000 ৰ ভিতৰত আপোনালোকে এই ফোনটো কিনিব পাব তো মোৰ সেকেন্ড নিউজটো হল আসলে এমআই লাভাৰ্স কিজনৰ কাৰণে জুনে এমআই খুবেই ভাল পায় আসলে এমআই কি আছে যে নতুন ফোন কি আহিব আসলে আপোনালোকৰ কাৰণে এটা সুখবৰ যে এমআই 8 লঞ্চ হৈ গল তো গটিকে এমআই 8 টো আসলে সম্পূৰ্ণ আপোনালোকে কপি বুলি ক'ব পাৰে আইফোন 10 ৰ কাৰণ ইয়াত আপোনালোকে পাই যাব নোটস ডিজাইন ডিসপ্লে যেটো আইফোন 10 টো আছে যেটো ওপৰত নোটস থাকে 3D ফেচিয়াল আনলকো আপুনি ইয়াতে পাই যাব যেটো ফোন চলিব 2.8 গিগাহাৰ্টজ অক্টা-কোৰ প্ৰচেছৰত চলিব যত থাকিব কোৱালকম স্ন্যাপড্ৰাগনৰ 845 চিপছেটৰ লগতে Adreno 630 GPU তো গটিকে আসলে মই খুবেই ভাল পাওঁ আসলে যেটো নোটস ডিসপ্লে হয় ফুল স্ক্রিন রেশিও যেটো ডিসপ্লে হয় 18:9 এসপেক্ট রেশিও যেটো ডিসপ্লে হয় আসলে মই খুবেই ভাল পাওঁ হয়তো বহু সংখ্যক লোকে এই ডিসপ্লে আকোৱালি লব তো গটিকে চাও কিমান সংখ্যক লোকে আসলে এই ফোনটো ভাল পায় তো গটিকে আপোনালোকে মোক জনাব যদি আপোনালোকে এই ফোনটো কিনিম বুলি ভাবি আছে তো মোৰ থাৰ্ড নিউজটো হল আসলে এমআই 8 ক লৈ পেলাই এমআই 8 ৰ যেটো ক্যামেৰা ৰেটিং হয় এই ক্যামেৰা ৰেটিংটো আছে ডিএক্সও মাৰ্কে এটা ৰেটিং কৰিছে এই ৰেটিংটো দিছে তেওঁলোকে 99% ৰেটিং তো গটিকে আপোনালোকে ভাবিব পাৰে যে তেওঁলোকৰ ক্যামেৰা কোৱালিটি কিমানখিনি ডেভেলপ আৰু ইমপ্ৰুভ কৰিছে এমআই ফোনটোৱে তো গটিকে এমআই 8 ত আপোনালোকে ক্যামেৰা কোৱালিটি নিশ্চয়কৈ ভাল পাব কাৰণ ডিএক্সও মাৰ্কে ৰেটিং দিছে 99% কাৰণ যেটো পিক্সেলৰ ফোন আছিল সেই ফোনটো আছিল ক্যামেৰা কোৱালিটি খুবেই ভাল বুলি তেওঁলোকে কৈছিল আৰু তাত ৰেটিং তেওঁলোকে দিছিল 98% তো গটিকে তাতকে আপোনাৰ 1% বেছি পাইছে নিশ্চয়কৈ আপোনালোকে ইয়াৰ ক্যামেৰা কোৱালিটি খুবেই ভাল পাব তো মোৰ 4 নম্বৰ নিউজটো হল আসলে স্যামসাং গ্যালাক্সি Z4 ক লৈ পেলাই আসলে স্যামসাং কিছুদিন পূৰ্বে তেওঁলোকে এটা ফোন মাৰ্কেটত লঞ্চ কৰিলে যেটো নাম হল J4 বুলি পেলাই যেটো আপোনালোকে পাই যাব 5.5 ইঞ্চৰ সুপাৰ এমোলেড আসলে ডিসপ্লে আৰু লগতে পাই যাব আপুনি 2.5D কাৰ্ভ গ্লাছ তো এই ফোনটো আহিব আসলে 18:9 ৰেশিওত মানে ফুল স্ক্রিন ৰেশিওত আপোনালোকে পাব আৰু যেটোৰ প্ৰাইস তেওঁলোকে ৰাখিছে 9990 रुपीस তো গটিকে আমাৰ কাৰণে খুবেই ভাল নিউজ যে আমি খুব চিপ প্ৰাইসত ফুল স্ক্রিন ৰেশিওৰ ফোন বা ডিসপ্লে আমি ইউজ কৰিব পাৰিম তো গটিকে যদি আপোনালোকে ভাবি আছে যে ফোনটো কিনিম বুলি পেলাই 10000 ৰেঞ্জত তেনেহলে আপোনালোকে J4 কিনিব পাৰে তো মোৰ 5 নম্বৰ নিউজটো হল আসলে patanjali সিমক লৈ পেলাই আপোনালোকে জানেই চাগে বাবা ৰামদেৱে কিছুদিন পূৰ্বে তেওঁলোকে এখন সিম লঞ্চ কৰিছিল ইন্ডিয়ান মাৰ্কেটত যেটো নাম হল patanjali সিম তো গটিকে এইটো আসলে টাই আপ হয় BSNL আৰু patanjaliৰ মাজত তো গটিকে patanjaliয়ে কোৱামতে তেওঁলোকে কাস্টমাৰৰ কাৰণে অফাৰ কৰিছে 144 2GB ডাটা ডেইলি তো গটিকে এটো এটা খুবেই ইন্টাৰেষ্টিং নিউজ আমাৰ কাৰণে 2GB কে পাৰ ডে তো গটিকে চাও এটা জিঅ কি নতুন অফাৰ লৈ আহে আমাৰ কাৰণে তো গটিকে এটা যেহেতু মাৰ্কেটত কম্পিটিশন বহুত বাঢ়ি গৈছে তো গটিকে চাও তো জিঅ কেনেকুৱা ধৰণৰ অফাৰ আমাৰ কাৰণে লৈ আহে মোৰ 6 নম্বৰ নিউজটো হল আসলে জিঅক লৈ পেলাই জিঅ ৰিসেন্টলি এটা আপডেট দিছে যে তেওঁলোকৰ যেটো 399 ৰ যেটো ৰিচাৰ্জ হয় এই ৰিচাৰ্জ প্ল্যানটো আপোনালোকে 299 ৰিচাৰ্জ কৰিলে এই প্ল্যানটো আপোনাৰ মোবাইলত এক্টিভেট কৰিব পাৰিব কিন্তু এটা কথা যে তাত কিছুমান টাৰ্মছ এণ্ড কন্ডিশনছ আছে সেই কন্ডিশনছখিনি আপুনি এপ্লাই কৰিব লাগিব তো গটিকে এইখিনি আপোনালোকে ভালদৰে চাওক টাৰ্মছ এণ্ড কন্ডিশনছখিনি আপোনালোকে খুদক যদি নাজানে তেতিয়াহে আপোনালোকে 299 ৰিচাৰ্জটো আপোনালোকে কৰিব তোমাৰ 7 নম্বৰ নিউজটো হল আসলে এটা চিপ প্ৰাইজৰ 4G ফোনক লৈ তো আপোনালোকে চাগে বহুতে ভাবি আছিল যে যদি কম প্ৰাইজত এটা 4G স্মাৰ্টফোন আহিলে হেতেন তেনেহলে কেনেকুৱা হলে হেতেন তো গটিকে আপোনালোকে এটা চিন্তা কৰিব নালাগে খুব কম প্ৰাইজত আপোনালোকে এটা 4G স্মাৰ্টফোন আপোনালোকে কিনিব পাব
বাট এইটো আচলতে ই-কমাৰ্চ ৱেবছাইটতে আপোনালোকে কিনিব পাৰিব যেনেকৈ ফ্লিপকাৰ্ট হওক বা এমাজন হওক ইয়াতে আপোনালোকে গৈ পেলাই আপোনালোকে কিনিব পাৰিব তো যিয়ে নহওক মাত্ৰ 1799 ৰুপিজত আপোনালোকে এটা 4G ফোন কিনিব পাৰিব যিসকলে আচলতে চিপ প্ৰাইজত বা কম প্ৰাইজত এটা 4G ফোন এক্সপিৰিয়েঞ্চ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা সুখবৰ লৈ আহিছে মোবাইল ষ্টাৰ ফোন কোম্পানী এটাই মোবাইল ষ্টাৰ নামৰ ফোন কোম্পানী এটাই এই অফাৰটো তেওঁলোকে গ্ৰাহকৰ কাৰণে আগবঢ়াইছে তো যদি আপোনালোকে ফোনটো কিনিম বুলি ভাবি আছে তেনেহ'লে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব তো মোৰ ইয়াৰটো হ'ল আচলতে 5G ফোন এটাক লৈ তো গতিকে বহুতে চাগে 4G ফোন ইউজ কৰি পেলাই বৰ হৈ গৈছে আচলতে নতুনকৈ এটা সকলোৱে আপডেট বিচাৰে যিহেতু সকলোৱে চাগে 5G ফোন এটা লোৱাৰ প্লেনিং এটা কৰি আছে তো গতিকে আপোনালোকে এটা চিন্তা কৰিব নালাগে কাৰণ ইণ্ডিয়ান মাৰ্কেটত শ্বৰ্টলি লঞ্চ হ'ব গৈ আছে HTCৰ এটা 5G স্মাৰ্টফোন যিটো হয়তো আপোনাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট 5G স্মাৰ্টফোন বুলি কোৱা হ'ব তো গতিকে যদি আপোনালোকে বিচাৰে তেনেহ'লে কিছুদিন ৱেইট কৰক আপোনালোকে ইণ্ডিয়ান মাৰ্কেটত নিশ্চয়কৈ এই ফোনটো কিনিব পাব তোমাৰ 9 নম্বৰ নিউজটো হ'ল আচলতে বাবা ৰামদেৱৰ যিটো পাtanjali সিম হয় তেওঁলোকে সেই সিমখন লঞ্চ কৰাৰ সময়ত তেওঁলোকে আৰু এটা কথা কৈছিলে তেওঁলোকে যিটো হোৱাটছএপ হয় ছ'চিয়েল নেটৱৰ্কিং ছাইট হোৱাটছএপ এই হোৱাটছএপটোৰ কনচেপ্টত তেওঁলোকে আৰু এটা নতুনকৈ এটা এপছ তেওঁলোকে লঞ্চ কৰিব যিটো নাম হ'ল কিম্বো এপছ বুলি পেলাই যিটো আপোনালোকে সম্পূৰ্ণভাৱে হোৱাটছএপৰ নিচিনাকৈ আপোনালোকে ইউজ কৰিব পাৰিব বাট ইয়াত কথাটো হ'ল কি এই হোৱাটছএপটো যিটো হোৱাটছএপ হয় এই হোৱাটছএপটো আচলতে বাহিৰৰ দেশৰ বহিৰাগত দেশৰ এটা এপছ হয়তো গতিকে তেওঁ কৈছে যে আপোনালোকে যদি ইণ্ডিয়াত আছে তেনেহ'লে আপোনালোকে ইণ্ডিয়াৰ এপছ কিয় ইউজ নকৰে কাৰণ আপোনালোকৰ নিজৰ পাৰ্চনেল ডাটাখিনি আপোনালোকে বাহিৰৰ মানুহৰ তাত কিয় দি আছে তো গতিকে মইতো যেতিয়া এই কিম্বো এপছটো প্লে ষ্ট'ৰত এভেইলেবল হয় তেতিয়া মই নিশ্চয়কৈ এই হোৱাটছএপটো আনইনষ্টল কৰি পেলাই বা ডিএক্টিভেট কৰি পেলাই মই নিশ্চয়কৈ এই কিম্বো এপছটো ইনষ্টল কৰি ল'ম আপুনিও কিন্তু এই এপছটো ইনষ্টল কৰিব কাৰণ একেই হয় সম্পূৰ্ণৰূপে আপোনালোকে হোৱাটছএপৰ নিচিনাকৈ ইউজ কৰিব পাৰিব তো গতিকে প্লে ষ্ট'ৰত এতিয়া বৰ্তমান কিম্বো এপছটোৰ কাম চলি আছে তো গতিকে সেইটো কাৰণে প্লে ষ্ট'ৰত বৰ্তমান এভেইলেবল হোৱা নাই তো গতিকে কিছুদিনৰ পিছত আপোনালোকে হয়তো এই এপছটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ইনষ্টল কৰি ল'ব পাৰিব আপোনালোকৰ ফোনত তো মোৰ 10 নম্বৰ আপডেটটো হ'ল আচলতে MI ফোনক লৈ পেলাই আপোনালোকৰ কাৰণে এটা সুখবৰ যোনে MI ফোন আচলতে ইউজ কৰি আছে বা ইউজ কৰিম বুলি ভাবি আছে কাৰণ তেওঁলোকৰ কাৰণে সুখবৰ এইটোৱে যে MI যিটো কাষ্টম UI হয় MI UI সেই UIটো তেওঁলোকৰ আপডেট হ'ব গৈ আছে MI UI 10 লৈকে তো গতিকে যদি আপোনালোকে বিচাৰে MI UI 10 লৈকে আপগ্ৰেড কৰিবৰ কাৰণে ফোনটো তেনেহ'লে আপোনালোকে চিষ্টেম আপগ্ৰেডত গৈ পেলাই আপুনি MI UI 10 লৈকে আপোনালোকৰ ফোনটো আপগ্ৰেড কৰি ল'ব পাৰে তো গতিকে মোৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তো প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কিবা আপোনালোকৰ মতামত আছে তেনেহ'লে প্লিজ কমেণ্ট ছেকশ্যনত আপোনালোকে মতামত দিব আৰু সদায় কোৱাৰ দৰে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ